खुलुमबाय स्टुडिअ आं दायो दं राजीब बसुमतारी बाक्सानि दिहिरायाव G.S.P दोलोनि जयनिं हाबाफारि लानायाव BPF BJP आरो UPP दोलोनि गोबां सोद्रोमाफोरा जगदान जाफैदों लकसभा बिसायख'थिया गेजेराव आरो दान मोननैसोल'सै बेखौनो नोजोर होनानै राजखान्थि हान्जाफ्रा गावबा गावनि हान्जाखौ गोख्रोंनिफ्राय गोख्रोंसिन खालामनो थाखाय थाद'नाय गैयै खामानि मावबाय थानायखौ नुनो मोननाय जादों बेनि असिलायैनो बाक्सा जिल्लानि 23 नं दिहिरा बियाबनि अहपायाव दिनै सा 15 UPPनि दोलोनि सोद्रोमाफोर सानै BJP दोलोनि गोख्रों मावथि आरो BPF दोलोनि गोबां सोद्रोमाफोरा दिनै G.S.P आव जगदान जाफैदों मख'जाथावदि बे जयनिं हाबाफारियाव मिरु G.S.P दोलोनि गाहाय नेहाथारि पुतुल सागर डेकानि नुजाथिनायाव 37 धनसि बियाब BJP दोलो मण्डलनि आखान्थि नेहाथारि मालबिका सहरिया आरो गोबां सोद्रोमाफोरा जगदान जाफैनायखौ नुनो मोननाय जादों नंगौ बे समाव फिन फोरमायबावदि G.S.P दोलोनि जयनिं हाबाफारियावहा माजबाटनिफ्राय फैनानै एबा उदालगुरि जिल्लानि माजबाटनिफ्राय फैनानै BPFनि सोद्रोमाया G.S.P दोलोआव जगदान जाफैदों नंगौ बे समाव आं फुल डिसप्लेआव दिन्थिनो थाखाय खावलायबाय माजबाट बियाबनि MLA सरन बर'आ दुखुनि समाव मदद होयैनि BPFनि सोद्रोमाया माजबाटनिफ्राय फैनानै बाक्सायाव G.S.P दोलोआव जगदान जाफैदों फिन फोरमायबावदि BPFनि MLA सरन बर'नि मोजां मदद मोनैनि थाखाय BPFनि सोद्रोमाफोरा थांनाय गोलाव बोसोराव BPFनिफ्राय जेबो मदद मोनैनि माजबाटनिफ्राय फैनानै बाक्सा दिहिरायाव G.S.P दोलोआव जगदान जाफैदों होननानै फोरमायनायखौ नुनो मोननाय जादों फिन फोरमायबावदि थांनाय गोलाव बोसोराव एबा 17 बोसोराव BPF दोलोनि एबा BPF सरकारनिफ्राय जेबो खामानि मोनासै एबा बिजि गंसेबो मोनैनि थाखायनो दिनै बाक्सा जिल्लायाव माजबाटनिफ्राय फैनानै BPFनि सोद्रोमाफोरा बाक्सा जिल्लानि दिहिरायाव G.S.P दोलोआव जगदान जाफैनायखौ नुनो मोननाय जादों बिदिब्ला फैदो थांनाय 17 बोसोर एबा BPF सरकारनि समाव जेबो मोनाखै होननानै माबायदि माजबाटनिफ्राय फैनानै एबा सरन बर'नि मुंखौ लानानै मा बाथ्रा बुंदों जों आबुङै मिथिना लानि फै জনতাবাদী 2 বছৰ হৈছে হয় তো মই BPF-ত আছিলোঁ 15 বছৰ তাতো মই একো সা সুবিধা পোৱা নাই মোৰ 2002ত নেকি মোৰ ভৰিখন ভাগি গৈছিলে মই MLA বহুত ধৰণৰ সাহায্য বিচাৰিছিলোঁ তেওঁ মোক 10,000 টকা এটাও মোক নিদিলে মোৰ হাজবেণ্ড একমাহ হস্পিটেলত থাকিলে ICU-ত থাকিলে মই বহুতকে ফোন কৰিলোঁ MLA-লৈকেও ফোন কৰিলোঁ মোক কোনো হেল্প নকৰিলে এই সময়ত কোন আছিলে MLA চৰণ বৰুৱা আছিলে মাছবাট সমষ্টি নাই BJP-টো তেনেকুৱা মই 2 বছৰহে কাম কৰিলোঁ তথাপিও মই এতিয়া একো মানে হেৰি দেখা নাই আৰু মোৰ মনত এতিয়া সেইকাৰণে দুখ লাগি পেলাই মই এতিয়া মই G.S.P-ত জইনিং কৰিলোঁ ধৰণৰ কৰ্মৰ দায়িত্ব দিয়ে যিটো কৰিব দিয়ে মই যিমানখিনি মই সক্ষম হওঁ সেইখিনি মই কৰি যাম আৰু মোৰ অঞ্চলটোৰ কাৰণে নিজৰ ভূমিখিনিৰ কাৰণে মই এই যিখিনি মই কৰ্ম কৰিব দিয়ে মোক সেইখিনি দায়িত্ব মই পালন কৰিব চেষ্টা কৰিম ভাৰতীয় জনতা পাৰ্টি মণ্ডলত আছিলোঁ ধনচিৰি মণ্ডলত মই ধনচিৰি মণ্ডলৰ প্ৰথমতে মহিলা মৰ্চাৰ প্ৰেচিডেণ্ট আছিলোঁ এবছৰ তাৰপিছত মই ধনচিৰি মণ্ডলৰ সহকাৰী সম্পাদিকাত আছিলোঁ মোৰ মালবিকা চহৰীয়া মই ভাৰতীয় জনতা পাৰ্টিটো বৃহত্তৰ দল তথাপিও মই তাত ব্যক্তিগতভাৱে মই সুখী নহয় মোৰ ঘৰখন বা মই নিজে অসন্তুষ্টি সেইটো কাৰণে মই চলিব পৰা নাই সেইটো কাৰণে মই নিজৰ অঞ্চল আৰু নিজৰ ভূমিখনৰ কাৰণে মই নিজৰ অঞ্চলতে কাম কৰিম বুলি মই গৃহপ্ৰবেশ হ'লোঁ আৰু মই G.S.P দলৰ প্ৰতি মই আকৃষ্ট হ'লোঁ সেইকাৰণে মই ইয়াত আহিলোঁ তেখেতে কাম কৰিছে আৰু তেখেতে বহুতো ৰাইজৰ কাৰণে কৰিছে বহুতৰ কাৰণে কৰিছে নকৰা নহয় বহুতখিনি হৈছে উন্নতি কিন্তু তথাপিও আমি আমাৰ বিটেটি অঞ্চলত মই এতিয়াও দুখী মোৰ ল'ৰা ছোৱালী এতিয়াও চাকৰি পোৱা নাই কৰ্মৰত নহয় মোৰ ঔষধ খাবলৈ মোৰ টকা পইচা নাই হয়তো মই এতিয়ালৈকে সেই চৰকাৰী সুবিধাবিলাকো মই নাপাওঁ সেইটো কাৰণে মই বহুত মনত দুখ তেখেতে কাম কৰিছে তেখেতে বহুত ৰাইজৰ হৈ কৰিছে বহুত ভাল কাম কৰিছে তেখেতে কাম কৰিছে হয়তো আমাৰ কৰ্মকৰ্তাবোৰ হয়তো ক'ৰবাত ভুল হৈছে নেকি সেইটো মই ভাবোঁ তেনেকুৱা আমাক বাছনি কৰে এইটো কাৰণে মোৰ অলপ মনত দুখ আৰু জনতাবাদী 2 বছৰ হৈছে হয় তো মই BPF-ত আছিলোঁ 15 বছৰ তাতো মই একো সা সুবিধা পোৱা নাই মোৰ 2002ত নেকি মোৰ ভৰিখন ভাগি গৈছিলে
মই MLA বহুত ধৰণৰ সাহাৰ্য বিচাৰিছিলোঁ। তেওঁ মোক 10,000 টকা এটাও মোক নিদিলে। মোৰ হাজবেণ্ড 1 মাহ হস্পিটেলত থাকিলে, ICUত থাকিলে। মই বহুতোকে ফোন কৰিলোঁ, MLA-লৈকেও ফোন কৰিলোঁ, মোক কোনো হেল্প নকৰিলে। এই সময়ত কোন আছিলে MLA? শৰণ বৰুৱা আছিলে, মাছবাদ সমষ্টি। নাই, BJPটো তেনেকুৱা মই 2 বছৰহে কাম কৰিলোঁ। তথাপিও মই এতিয়া একো মানে হেৰি দেখা নাই আৰু মোৰ মনত এতিয়া সেইকাৰণে দুখ লাগি পেলাই মই G.S.P-ত জইনিং কৰিলোঁ। এই ধৰণৰ কৰ্মৰ দায়িত্ব দিয়ে, যিটো কৰিব দিয়ে, মই যিমানখিনি মই সক্ষম হওঁ সেইখিনি মই কৰি যাম। আৰু মোৰ অঞ্চলটোৰ কাৰণে, নিজৰ ভূমিখিনিৰ কাৰণে মই এই যিখিনি মই কৰ্ম কৰিব দিয়ে মোক, সেইখিনি দায়িত্ব মই পালন কৰিব চেষ্টা কৰিম। পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি BTR তথা অসমবাসীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ যিহেতু আপোনালোকে দেখিছেই, আমাৰ 19জনকৈ বেলেগ দলৰ পৰা মানুহ আহি যোগদান কৰিলে। আমি তেওঁলোকক স্বাগতম জনাইছোঁ আৰু তেওঁলোকক আমি প্ৰথমতে কৈছোঁ যে আপোনালোকে কি ভাৱত আহিছে বা কি। তেওঁলোকে কৈছেই যে তেওঁলোকে নিস্বাৰ্থভাৱে যিহেতু ইমান দিন দল কৰিলে, বিশেষকৈ তেওঁলোকে এটা কথাতে বেছি গুৰুত্ব আৰোপ কৰিছে। যিহেতু মাটিক লৈ যিটো উচ্ছেদৰ অভিযান চলিছে, শংকিত হৈ পৰিছে সকলোখিনিয়ে। এই ক্ষেত্ৰতে তেখেতসকলে বেছি অকণমান আতংকিত হৈছে আৰু বিশেষকৈ 17 বছৰত কি হৈছে নহৈছে সেইবিলাক তেওঁলোকৰ সকীয়া কথা, সেইবিলাক উল্লেখ কৰিবলৈ যোৱা নাই। তেখেতে অহাত আমি তেখেতসকলক আন্তৰিকতাৰে দললৈ স্বাগতম জনাইছোঁ আৰু আদৰণি জনাইছোঁ। প্ৰথমতে আহিছে আমাৰ দৰং ওদালগুৰি জিলাৰ পৰা, অবিভক্ত দৰং আছিলে কিন্তু এতিয়া ওদালগুৰি জিলাৰ পৰা আহিছে। 37 নং ধনশী সমষ্টিৰ এজনী ভাল কৰ্মী হয়। প্ৰথমতে তেখেতে BPF-ত 15টা বছৰ কাৰ্যকাল অতিক্ৰম কৰিছে। তাৰপিছত তেখেতে আহি BJP-লৈ আহিল। তাৰপিছত UPPLতো যাব খুজিছিলে কিন্তু নগ'ল। তাৰপিছত তেনেকৈ আহি আমাক হঠাৎ মাতিলে। তেওঁলোকে মতাৰ পিছত আমি ক'লোঁ প্ৰব্লেম কি, ক'লে যে আমি আপোনালোকৰ দলত আহিব খুজিছোঁ। 2 দিনমান আগতে ক'লে। তেতিয়া তেনেহ'লে আপুনি যদি আহিব খুজিছে তেনেহ'লে আপুনি জইন ক'ত কৰিব? ইয়াত কৰিব নহয় EM তাত কৰিব। তেওঁলোকে ক'লে কি আমি EM ছাৰৰ তাত কৰিম। তেনেহ'লে বলক বুলি লৈ আহিছোঁ। আৰু তেখেতে এতিয়া আপোনালোকে বাইক লৈছেই আৰু তেখেতে সেইফালৰ পৰা আমাৰ কোনো প্ৰেছাৰ বা হেৰি নাই। তেওঁলোকে আন্তৰিকতাৰেই আমাৰ দলত আহিছে। এতিয়া আমি BPF, UPPL আৰু BJP। তাৰমানে কোন দলৰ পৰা কোন আহিছে সেইটো আমাৰ বিচাৰ্য বিষয় নহয়। আমি যিহেতু নতুন দল হিচাপে ৰাষ্ট্ৰীয় দল এটাও হৈছে আৰু গতিকে আমি সকলোকে বিশ্বাস কৰিছোঁ। কোনে কোন দলৰ পৰা আহি কি কৰিছে, ক'ত আছিল, সেইটো ডাঙৰ কথা নহয়। আমাৰ এটা দৃঢ় বিশ্বাস আছে, আমি যিহেতু নিট এণ্ড ক্লিন, যি দলৰ পৰাই যিমানে মানুহ নাহক আমি নিট এণ্ড ক্লিন কৰিবৰ কাৰণে চেষ্টা কৰিব পাৰিম আৰু আমি ছাকচেছ ইতিমধ্যে বহুত হৈছোঁ আৰু হ'ম বুলি আমি পূৰা আশাবাদী। আৰুতো যোগদান নিশ্চয় কৰিব। যোৱাকালি মোৰ তাত 1500 যোগদান এটা লিষ্ট দিছে, আপোনালোকে নিশ্চয় গম পাব। লিষ্টটো মই এতিয়ালৈ হেৰি কৰা নাই, হয়তো তেওঁলোকৰ পৰা কিছুমান আপুনি যিটো ক'লে আজি UPPL, কালি BJP, পৰহি কিবা হ'ব নেকি, সেইবিলাক আমি নিৰীক্ষণ কৰি আছোঁ। যদিও 1500 আহিছে, নিৰীক্ষণ কৰি আছোঁ। তেওঁলোকৰ ভাৱমূৰ্তি লৈ আমি তেওঁলোকৰ যিখিনি আছে সেইখিনিত ষ্টাডি কৰি তেওঁলোকক আমি নিশ্চয় আমন্ত্ৰণ জনাওঁ। আৰু এটা কথা ঠিক যে কোনোবা দলৰ যেনেকুৱা কৰ্মী নাহিলেও আমাৰ ট্ৰিটমেণ্টত তেওঁ ভাল হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস। লোকসভা নিৰ্বাচনত আমি ইতিমধ্যেই এনেই গুণাগাথা এটা কৰিছোঁ। আমি এই ক্ষেত্ৰত সাজু হৈছোঁ যদিও আমি ক'ত কেণ্ডিডেট দিম আমি ক'ব নোৱাৰোঁ। যিহেতু এইটো কনফাৰ্ম যে আমি কোকৰাঝাৰতো দিয়াটো খাটাং হৈছে আৰু ওদালগুৰিত যিহেতু মোৰ দায়িত্বতে আছে, নৱ শৰ্মা আৰু মোৰ দায়িত্বত আছে। গতিকে যদিও আমাৰ দায়িত্বত আছে আমি ক'ব নোৱাৰোঁ, কিন্তু শীৰ্ষ নেতৃত্বই ইয়াৰ ক্ষেত্ৰত সিদ্ধান্তটো ল'ব। আপোনালোকে দেখিছে BJPয়ে যিমান কয় সিমান নকৰে। কাম আৰু কথাৰ মাজত পাৰ্থক্য আছে। এইটোও কথা ঠিক যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এটা ডাইনামিক মুখ্যমন্ত্ৰী বুলি কয়। তেওঁ বহুত ভাল কাম কৰিছে, ডেফিনেটলি যিখিনি কাম কৰিছে আমি ছাপোৰ্ট কৰি দিছোঁ। আৰু যিখিনি কৰা নাই সেইখিনিতো ৰাইজে বুজিছে আৰু নকৰাৰ কাৰণে ৰাইজে BJPৰ পৰা আমাৰ দললৈ আহিছে। মহিবুল আলী মোৰ নাম। মই UPPL দলত আছিলোঁ। তাৰ পৰা মানে কোনো একো হেৰি পোৱা নাই সহায়, মানে তাৰ পৰা মই আহি এতিয়া G.S.P দলত যোগদান কৰিলোঁ। G.S.P দলত কিয় সোমালে? এতিয়া আৰু কিবা আমি পাম বুলি ছাৰৰ তাতে আহিলোঁ। আমি নাচালে। আপুনি যোগাযোগ কৰিছিল যে আপুনি এজন যিটো UPPL কাম কৰি আছিল, হয়, আপোনাক সহায় নকৰিলে? হয়, নকৰিলে। কি কৈছে তেওঁলোকে গুৰুত্বই নিদিয়ে আমাক। ডলাৰ বগৰীৰ নিচিনা আমাক তাৰমানে ইফালে সিফালে দি পঠাই দিয়ে। আপোনালোকৰ ব্যৱহাৰ কৰিলে নেকি? এইটোৱে আৰু যি কাম ধৰি লওক মোক দিয়ে, মই সেই কামটো মই একদম কৰিম বুলি আৰু আশা থাকিল।
चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों एस.डी. क्लिनिकआ। आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो एस.डी. क्लिनिकआ। चिरां जिल्लानि एस.बी.आइ. काजलगाव ब्रान्चनि लांगोनायाव फसंनाय एस.डी. क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर। बे एस.डी. क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समित देबा। नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन। डक्टर, लेबरेटरि, मुलि, ECG सिबिथायनि खाबुफोरखौ बे एस.डी. क्लिनिकआव मोनजोबगोन। जुदि एस.डी. क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 7002293924 एबा 9954687226 आव थोंजों मुं थिसननो हागोन।